Hello friends, পুনৰবাৰ স্বাগতম জনাইছো জ্ঞান পঢ়ি ইউটিউব চেনেলৰ আজিৰ এইটো নতুন ভিডিঅ' লৈ আৰু আপুনি স্ক্ৰীনত যিখন ফটো দেখা পাইছে এইখন হৈছে এটা বাটাৰফ্লাইৰ কণীৰ ফটো আৰু আপুনি কেতিয়াও ভাবিছেনে যে আমি প্ৰডাক্টবোৰত এই ধৰণৰ বাৰকোডবোৰ দেখা পাওঁ কোনটো প্ৰডাক্টত প্ৰথমবাৰৰ বাবে এই ধৰণৰ বাৰকোড সিস্টেম ব্যৱহাৰ কৰা হৈছিল আৰু এতিয়া আপুনি যিটো বলৰ পিকচাৰ দেখা পাইছে এইটো হৈছে পৃথিৱীৰ ভিতৰত প্ৰথম অফিচিয়েল ক্ৰিকেট বল আৰু যি আমাৰ এণ্টাৰ্কটিকা মহাদেশ আছে আপুনি জানেনে এই এণ্টাৰ্কটিকা মহাদেশৰ তলত কি আছে যদি আপুনি এনে ধৰণৰ ইণ্টাৰেষ্টিং আৰু আননন কথাৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে চাই দিয়ক আজিৰ এইটো ভিডিঅ' গতিকে পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এইটো ভিডিঅ' এবাউট টপ 10 এণ্ড ইণ্টাৰেষ্টিং ফেক্টছ নম্বৰ 10 আমাৰ পৃথিৱীত এক প্ৰকাৰৰ উদ্ভিদ আছে যাৰ নাম হৈছে গিম্পি আৰু ই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বিষাক্ত উদ্ভিদ ই ইমানেই বিষাক্ত যে যদি ভুলতো আপোনাৰ হাত ইয়াৰ গাত লাগে তেতিয়াহ'লে এচিডে পুৰিলে বা ইলেক্ট্ৰিক শ্বক লাগিলে আপোনাৰ যেনেকুৱা লাগে ঠিক তেনেকুৱা অনুভৱ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মৃত্যু হ'ব পাৰে নম্বৰ 9 আপুনি কেতিয়াবা ভাবিছেনে এণ্টাৰ্কটিকা যি আমাৰ পৃথিৱীৰ এটা বিশাল অংশ কভাৰ কৰি আছে ইয়াৰ তলত কি থাকিব পাৰে তো সাইণ্টিষ্টসকলে ইয়াৰ তলত কি আছে তাক উলিয়াবলৈ কিছুমান হাইটেক ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা পৰীক্ষা কৰি চাইছিল আৰু এই সন্ধানত তেওঁলোকে গম পাইছিল যে এণ্টাৰ্কটিকাৰ তলত হিমালয় পৰ্বতৰ দৰে মাটি আছে অৰ্থাৎ এণ্টাৰ্কটিকাৰ তলত হিমালয় পৰ্বতৰ নিচিনা বহুত পৰ্বত থাকিব পাৰে নম্বৰ 8 আপোনালোকে জানে যে আমাৰ পৃথিৱীখন দেখিবলৈ এনেকুৱা নীলা বৰণৰ কাৰণ ইয়াৰ 97% ভাগ পানী আগুৰি আছে আৰু এতিয়া এইখন ফটোলৈ মন কৰক যদি পৃথিৱীৰ সকলো পানী নোহোৱা হৈ যায় তেতিয়াহ'লে আমাৰ পৃথিৱীখন দেখিবলৈ এনেকুৱা ধৰণৰ হৈ যাব নম্বৰ 7 জাপানৰ কিছুমান অদ্ভুত আৰু আচৰিত কথাবোৰৰ বিষয়ে মই আপোনালোকক আগৰ ভিডিঅ'বোৰত কৈ আহিছোঁ আৰু আজি আপুনি এইটো জানি আচৰিত হ'ব যে জাপানৰ কিছুমান এনেকুৱা ৰেষ্টুৰেণ্ট আছে য'ত ৱেটাৰ হিচাপে বান্দৰক ব্যৱহাৰ কৰা হয় আৰু ইণ্টাৰেষ্টিং কথা এইটোৱে যে এই বান্দৰবোৰক ধৰ্ম হিচাপত কেৱল কল দিয়া হয় যিদৰে আপুনি এই ভিডিঅ'টোত দেখা পাইছে নম্বৰ 6 লোহা গ্লাছ আদিৰ দৰে গেলিয়াম নামৰ এটা সলিড মেটেৰিয়েল আছে যাক আপুনি স্ক্ৰীনত দেখা পাইছে আৰু যিদৰে আপোনালোকে জানে যে গোটা বস্তু ৰুম টেম্পাৰেচাৰত গলি নাযায় কিন্তু গেলিয়াম হৈছে এনেকুৱা এটা সলিড মেটেৰিয়েল যাক ৰুম টেম্পাৰেচাৰত যদি ৰখা হয় তেতিয়াহ'লে ই অট'মেটিকেলি লিকুইড ফৰ্মলৈ ৰূপান্তৰিত হৈ যায় যিদৰে আপুনি এই ভিডিঅ'টোত দেখা পাইছে নম্বৰ 5 আপুনি স্ক্ৰীনত যিখন ফটো দেখা পাইছে এইখন হৈছে বাটাৰফ্লাইৰ কণীৰ ফটো যাক দেখিবলৈ এটা মাকৰ নিচিনা লাগে আৰু আপোনালোকক জনাওঁ যে বাটাৰফ্লাই এবাৰত 100 পৰা 300 লৈ কণী পাৰিব পাৰে নম্বৰ 4 এইখন ফটোলৈ মন কৰক এইখন ফটো হৈছে এটা সাগৰীয় ছানফিছৰ ফটো যাক জন্মতে দেখিবলৈ এনেকুৱা হয় আৰু যেতিয়া ই ডাঙৰ হয় তেতিয়া ই দেখিবলৈ এনেকুৱা ধৰণৰ হৈ যায় গতিকে ভাবক ইমান সৰু মাছ এটা ইমান ডাঙৰলৈ কেনেকৈ ৰূপান্তৰিত হ'ব পাৰে আৰু সেইবাবে হয়তো কোৱা হয় যে সাগৰৰ তলত এনেকুৱা কিছুমান অদ্ভুত জীৱ আছে যাৰ সন্ধান এতিয়ালৈ চাইণ্টিষ্টে উলিয়াব পৰা নাই নম্বৰ 3 আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত মানুহৰ প্ৰয়োজনৰ বাবে কিদৰে গছ-গছনি ধ্বংস কৰি থকা হৈছে আৰু এটা ছাৰ্ভেৰ মতে এইটো পোৱা গৈছে যে যদি আমি পৃথিৱীৰ সকলো গছ-গছনি হিচাপ কৰোঁ তেতিয়াহ'লে এজন মানুহৰ বাবে 422 জোপা গছ থাকিব আৰু যদি এই সংখ্যা ভাৰতবৰ্ষৰ মানুহৰ ওপৰত কৰা হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ এজন মানুহৰ বাবে মাত্ৰ 28 জোপা গছ থাকিব নম্বৰ 2 যেতিয়া আপুনি কিবা এটা বস্তু কিনিব যায় তেতিয়াহ'লে আপুনি এনেধৰণৰ কিছুমান বাৰকোড স্কেন কৰা নিশ্চয় দেখা পাইছে কিন্তু আপুনি জানেনে পৃথিৱীৰ কোনটো বস্তুত প্ৰথমবাৰৰ বাবে এই ধৰণৰ বাৰকোড চিষ্টেম ব্যৱহাৰ কৰা হৈছিল ৱেল ফ্ৰেণ্ডছ জুইচি ফুইড হৈছে এনেকুৱা এটা প্ৰডাক্ট যাৰ ওপৰত প্ৰথমবাৰৰ বাবে এই ধৰণৰ বাৰকোড চিষ্টেম ব্যৱহাৰ কৰা হৈছিল ফেক্ট নম্বৰ 1 আপোনালোকে জানে যে বেলেগ বেলেগ ৰঙৰ বেলেগ বেলেগ ক্ৰিকেট বল আছে আৰু এই বেলেগ বেলেগ ৰঙৰ ক্ৰিকেট বল বেলেগ বেলেগ ক্ৰিকেট মেচত ব্যৱহাৰ কৰা হয় যিদৰে হোৱাইট ক্ৰিকেট বল T20 আৰু ওৱান ডে মেচত ব্যৱহাৰ কৰা হয় আৰু ৰেড ক্ৰিকেট বল টেষ্ট মেচত ব্যৱহাৰ কৰা হয় কিন্তু এতিয়া আপুনি স্ক্ৰীনত যিটো ক্ৰিকেট বলৰ পিকচাৰ দেখা পাইছে এইটো হৈছে পৃথিৱীৰ প্ৰথম অফিচিয়েল ক্ৰিকেট বল যদি আজি ভিডিঅ'টো চাই আপুনি ভাল পাইছে আৰু ভিডিঅ'টোৰ পৰা কিছুমান ইণ্টাৰেষ্টিং কথাৰ বিষয়ে জানিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো কৰি দিয়ক লাইক আৰু শ্বেয়াৰ আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব লগ পাম পুনৰবাৰ এনেকুৱা ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ